ওই রাস্তা में কাণ ফাঁকি হে গাড়ি কোথা 20 ফিট কোথা নম্বরটো মারিলে হয় বলে লড়াই গাড়িটো রেজিস্টার হচ্ছে না কেলা ধরা খাই যাব লড়া পুলিশ পুলিশকে ফোন করো দাওতা মিল के दूसरी गाड़ी मिल के दे আপনি কুদাই হাতি মারা দিকে যাতেন ওদিকে কালো গিলাকে ইয়া করতো সামনে সামনে এই যে বহু ধরনের পার্টি আছে এনে সন্দেহটো কেনেকা লাগে স্যার আপনার সিহঁতে তো আদিবাসী ল'ৰা আছিলে চাৰ্জাৰী ভাষাত কথা পাতিছে তহঁতে বিপেভ কৰিবি এনেকুৱা কৈ আছিলে এইটো আদিবাসী ল'ৰাই আছিলে তো আদিবাসী ল'ৰা বুলি ক'লে আৰু তহঁতে বিপেভ কৰিবি বুলি ক'লে অলপ সন্দেহ লাগে কি এইটো বিপেভৰ ল'ৰা নহয় এইটো বেলেগ দলৰ ল'ৰাবিলাক হ'ব সেইকাৰণে সিহঁতে টাৰ্গেট কৰি আহিছিলে আৰু সেইকাৰণে আমাক দুজনক লগ পাই পেলাই সিহঁতে মাৰধৰ কৰিলে স্যার এতিয়া ট্ৰিটমেণ্টৰ বিষয়ে ডক্টৰে আপোনাক কি কৈছে স্যার ডক্টৰে কৈছে এইটো এক্সৰেও কৰিব লাগিব আৰু চিটি স্কেনো কৰিব লাগিব যিহেতু মাৰপিট কৰিছে হয়তো ভিতৰত বেয়াকৈ আঘাত পাব পাৰে এইটো এক্সৰে আৰু এই চিটি স্কেন কৰিলে ৰিজাল্টটো ওলাব তেতিয়া প্ৰপাৰ ট্ৰিটমেণ্ট হ'ব বুলি কৈছে ডক্টৰে হয় আৰু লিখি দিছে তেজপুৰ গৈ পেলাই ট্ৰিটমেণ্ট এই এক্সৰে আৰু চিটি স্কেন কৰাই আনক বুলি কৈছে ডক্টৰে পিছত ল'ৰাবিলাক স্যাৰ পলাই গ'লে স্যাৰ তাতে আছিল স্যাৰ কোন ল'ৰা এই যোনবিলাক আপোনাক মাৰিছিল স্যাৰ মাৰধৰ কৰি আছিলে তেতিয়া আমাৰ ল'ৰাবিলাক ওচৰ পাজৰ ল'ৰাবিলাক অলপ শুনিলে অফিচত কি হালা গোলা হৈছে আৰু কিবা চাউণ্ড কৰি আছে ঢাপ ঢুপ বুলি কেইজনমান ল'ৰা আমাৰ ল'ৰাবিলাক ওলাই আহিলে অফিচ পিনে তেতিয়া সিহঁতক দেখা পাই সিহঁতে ফটককৈ গাড়ীত উঠি পেলাই পলাই গ'ল সিহঁতে স্যার গাড়ীটো আপুনি চাইছে নেকি স্যার গাড়ীটো মই ভালকৈ চাব পৰা নাই অহাৰ লগে লগে মাৰধৰ কৰিছে মোক পেলাই দিছে মাটিত বাগৰাই পেলাই লাঠি মাৰিছে চকীত মাৰিছে মই গাড়ী ভালকৈ মই চাব নোৱাৰিলোঁ মানে এনেকুৱা কেইটা গাড়ী আছিল স্যার গাড়ীটো দুখন আছিলে আচ্ছা 8-10জন ল'ৰা আছিলে তো আমি দুইজন আছোঁ কি কৰিম হয় আহি পেলাই ঘপককৈ মাৰিলে আমিতো আকৌ ইমান ফিজিকেলি ঠিক নহয় বেমাৰী আছোঁ আৰু মোৰ লগত থাকে ল'ৰাবিলাক স্যাৰ এইপিনে পলালে স্যাৰ এই ভৈৰৱকুণ্ড পিনে পলালে স্যাৰ মাজবাট মুখ মাজবাৰ পিনে পলালে নেকি হয় এনেকুৱা লাগিছে আৰু ঠিক আছে স্যার